মজা না মজা আছে কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল এই কেনেকৈ গৰম দিছে আপোনালোকৰ দ্বাৰা ইয়াত বহুত গৰম আজি আমাৰ এই বতৰত আচাৰ বনাইছে আচাৰটো সকলোৱে বনাইছে চাগে ঘৰে ঘৰে মাসকলে আমাৰ আজি আমৰ আচাৰ বনাইছে এয়া ভিডিঅ' দিছোঁ আমত কি দিছে আপোনাক কৈছোঁ তেলখিনি অলপ প্ৰথমতে গৰম কৰি লৈছোঁ তাৰপিছত তেল গৰম কৰাৰ ফলত তেলখিনি অলপ ঠাণ্ডা কৰি ল'ব লাগে মানে ঠাণ্ডা কৰি নকৰিলে আমটো একদম গলি যাব ঠাণ্ডা কৰি ল'ব ঠাণ্ডা কৰি লোৱাৰ পিছত কি কৰিব তাত নিমখত দিয়ে থৈছেতো নিমখত দিয়ে আচাৰ বনাইছিলে নিমখত জলকীয়া পাঁচফোৰণ লংকা জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি এনেকৈ আৰু বেহাৰৰ গুড়ি সকলোবোৰ মছলাখিনি দি দিব আৰু যদি আচাৰখিনি কেনেকুৱা পালে মোক কমেণ্টত দিব আৰু যদি কাৰোবাক লাগে এই আচাৰখিনি ঘৰতে বনোৱা একদম পিয়ৰ আৰু বহুত টেষ্টি হয় ময়ো খাওঁ আৰু কাৰোবাক যদি আচাৰখিনি লাগে মোক কমেণ্ট কৰিব আৰু কাৰোবাক যদি আচাৰ লাগে মোক কমেণ্টত জনাব এনেই তাৰমানে নলবাৰীত এনেই লোকেশ্যন নলবাৰীতে মই দিব পাৰিম তাৰ বাহিৰত দিব নোৱাৰিম আৰু একদম মই ঘৰতে আচাৰ আৰু বহুতেই আমাৰ আচাৰ খাই সোৱাদ পাইছে আমাৰ মায়ে বনাই যদি কেনে কাৰোবাক লাগে মোক কমেণ্টত জনালে হয় মই দি দিম বা ঘৰত আহিব লাগিব আৰু বা যদি ওচৰত আহিব মই দিও আহিম যদি লাগে মোক কমেণ্টত জনাব অ'কে বাই